Hey guys, welcome back to the new episode. আপোনালোকে টাইটেল থাম্বনেল চাই গম পাইছে তো মই কিহৰ ওপৰত ভিডিঅ'টো বনাম তো এই ৰাতিপুৱাই আপোনালোকে জানে ৰাতিপুৱা উঠাটো বহুত কষ্ট বাকি বেলেগ এক্সাৰসাইজ কৰাৰ কাৰণে কষ্ট নহয় তো এক্সাৰসাইজটো নিজৰ মানে ফিটনেছৰ কাৰণে ভাল তো আপোনালোকে এক্সাৰসাইজ কৰক আমাৰ এফালে আছে চিকুনো যাব তারপরে বাট এবাৰ মই টেম্পোখন ষ্টাৰ্ট দিম টেম্পোখন লাইনত থৈ তো মই এক্সাৰসাইজ কৰিম ফিল্ডটো ব্লক আপোনালোকক কথাখিনি প্ৰচেছ দেখুৱাই আছোঁ চলো তো এখানে মোৰ টেম্পোখন যিখন টেম্পো দি মই বৰ্তমান চলি আছোঁ ভাবিলে এটা সৰুকৈ ইউটিউব চেনেল খুলি লওঁ তো আপোনালোকে যদি ছাপোৰ্ট কৰে তো ভাল ভাল ভিডিঅ' বনাব চেষ্টা কৰিম হা মেৰি জান এনেকৈ চিকুন আৰু মই যাই আছোঁ চাহৰে চিকুনে মোৰ ইফালে আছে তো এনেকৈ চলে যাই আছোঁ তো ৰাইজ যিখন ফিল্ডত আমি ৰাতিপুৱাই ৰানিং কৰোঁ তো এখানে ফিল্ডটো নিয়াৰতে দেখা নাপাইছে ফিল্ড না কি এখন তো আহি পাই গ'লোঁ তো টেম্পোখন এয়া লাইনত থৈ পেলাই আমি এবাৰ দৌৰিম তাৰপাছত ঘৰত যাই গা পা ধুই আহিম তো চাব পাৰে ইমান বঢ়িয়া লাগে এখানে আমাৰ ৰূপনগৰ হয় চাৰিওফালে দেখুৱাই দিছোঁ আপোনালোকক সেইখানে ৰূপনগৰ আমাৰ চক বজাৰ হয় চাব পাৰে আৰু ইফালে জালাল চাহ দোকানী ব্ৰহ্মপুৱাই ঝাৰু মাৰা আৰম্ভ কৰি দিছি চেছ দে আৰু এতিয়া দাহৰা আৰম্ভ হৈ যাব 3 2 1 লেটস গো চলো তো এনেকৈ দৌৰি আহি পালোঁ তো এইবাৰ বুকডাউন মাৰা হ'ব আৰু বেলেগ এক্সাৰসাইজ আছে আমি গাঁৱৰ ল'ৰা বেছি নাজানো তো যিখিনি জানো তো সেইখিনি মাৰিম বহুত ভাগৰ লাগছি তো এইফালে আমাৰ চিকুনে পুৰা জোতাত পেক লাগিছে নিয়াৰৰ দিন না তো জোতাৰ পেক গুচি আছে তো চালোঁ এইবাৰ তো এটাৰ পাছত এটা এক্সাৰসাইজ কৰি আছোঁ তো চাই থাকক আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ তো বহুত ভাগৰ লাগে আপোনালোকে যি হয় এক্সাৰসাইজ কৰি থাকে তেওঁলোকে জানে কিমান ভাগৰ লাগে চাই থাকিব তো আপোনালোকে এইটো এক্সাৰসাইজ একবাৰ কৰি চাব তো দেখাত বহুত ইজি হেন লাগে কিন্তু ইমান ইজি নহয় তো গোটেই বডিটোৱে কষ্ট পায় তো একবাৰ কৰি চাব গোটেই বডিটো কষ্ট পায় তো ইমান ইজিও নহয় চাই ল'ব তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে
কি জানে মনে করা অভিমান তো ৰাতিপুৱা বিছনাৰ তলৰ পৰা উঠাটোৱে বিৰাট ডাঙৰ কথাটো এক্সাৰচাইজ কৰাটো ইমান ডাঙৰ কথা নহয় তো কষ্ট হ'লেও মানে অনুভৱ নহয় এক্সাৰচাইজ কৰিলে তো ৰাতিপুৱা যি মানে বিছনাৰ পৰা ইমান ৰাতিপুৱা উঠি ব্ৰহ্ম পুৱাই তো সেইটোৱে ডাঙৰ কথা মানে লেপটলৰ পৰা উঠিবৰ মানে ঠাণ্ডাৰ দিনত সকলোৱে জানে ঠাণ্ডাত উঠিবৰ মনে নাযায় কিন্তু উঠিলে ভাল আপোনালোকে উঠক তো ভিডিঅ'টো এইখিনিয়ে আছিল তো বহুত দিন হ'ল ভাবিলোঁ মানে ভিডিঅ' দিয়া নাই মই তো ভিডিঅ' দিয়াতে দেৰি হয় কাৰণ মই টেম্পো চলাওঁ তো তাৰ কাৰণে ভিডিঅ'টো দিয়াত দেৰি হয় তো ভিডিঅ' বেছি দিয়াই নাযায় তো আজি ভাবিলোঁ এক্সাৰচাইজৰ ওপৰত মই ভিডিঅ' বনাই দিওঁ তো আপোনালোকক মই ভিডিঅ'টো মানে দেখুৱালোঁ তো এইকাৰণে দেখুৱালোঁ আপোনালোকৰ মটিভেশ্যন হওক তো আপোনালোকেও এক্সাৰচাইজ কৰক তো তাৰ কাৰণে বনালোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি ৰাখিব তেনেহ'লে মই নতুন নতুন ভিডিঅ'বোৰ পাব তেনেহ'লে মোৰো ভাল লাগিব আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো চালোঁ আজিৰ ভিডিঅ'টো এইখিনি আছিল বাই বাই